আপোনালোকক মোৰ চেনেল অদ্ভুত পৃথিৱীলৈ স্বাগতম জনাইছো। হেল্ল' গাইজ, এই থাম্বনেইলটো আপোনালোকে নিশ্চয় দেখিছে। আগতে মই এটা ভিডিঅ' বনাইছিলোঁ, তাত এইটো থাম্বনেইল মই দিছিলোঁ। তাত মই WWE কিছুমান ফেক মুভমেণ্টৰ বিষয়ে কথা পাতিছিলোঁ আৰু ভিডিঅ' ক্লিপ দেখাইছিলোঁ বাবে WWE মোৰ কপিৰাইট ষ্ট্ৰাইক মাৰি পেলাই ভিডিঅ'টো ব্লক কৰি দিছে আৰু মই ইতিমধ্যে ইউটিউবৰ পৰা এইটো ভিডিঅ' ডিলিট কৰিছোঁ। বহুত দুখ লাগিছে কিন্তু মোৰ। আহক এতিয়া আমি আগবাঢ়োঁ আজিৰ ভিডিঅ'লৈ। আমি আজি কথা পাতিবলৈ আহিছোঁ 3.1 মিলিয়ন ভিউজ থকা টিকটকৰ এজন ডান্সাৰৰ বিষয়ে। তেওঁৰ নাম হৈছে ৰেমো ডিচুজা। তেওঁ ইণ্ডিয়াতো বহুত ফেমাছ আৰু তেওঁৰ এটা অলাগতিয়াল ভিডিঅ' চাওঁ আহক আমি। এই লেডিজ ড্ৰেছটোত যে তোমাক একদম ভাল লগা নাই পাই, মুখে ভাল লাগিছে। एक दीवार है जिस पे लिखा है चूतिया, तुम लोग उसे अपने सर से फोड़ के आगे बढ़ो। ৰেমো ছাৰ, আপুনি যদি জেনেৰেল টিকটকাৰ হ'লহেঁতেন নহয়, আপোনাক যে বৰ লেতেৰাকৈ পোকৰ মাৰিলেহেঁতেন। এতিয়া আমি কথা পাতিবলৈ আহিছোঁ 1.9 মিলিয়ন ভিউজ থকা মিষ্টাৰ JSB07 নামৰ এই টিকটকাৰজনৰ ওপৰত। তেওঁৰ ভিডিঅ'বোৰ মই আগৰ পৰাই চাওঁ, কিন্তু লাহে লাহে ইয়াৰ লেভেলটো অলপ বাঢ়ি গৈছে। তাকে ভাবিলোঁ ইয়াকো অলপ গতি মাৰি দিয়া যাওক। ও ভাই, মোৰ ফলোৱাৰ্ছ কিমান আছে এবাৰ কৈ দিয়ক। 1.4 মিলিয়ন। অ'কে, অকাত চাই কমেণ্ট কৰিব। সকলো আমি সমান, ঠিক আছে। ফলোৱাৰ্ছ ये तो अलग ही चुदम पट्टी मचा रहा। ই কুকুৰে ইঞ্জিনিয়াৰ বুলি একাউণ্টটো খুলি লৈ ডান্সিং আৰু ছিংগিঙৰ চালাত ঠেকা খুলি থৈছে। কুকুৰৰ পোৱালি আকৌ কথা ক'বলৈ আহে, ইয়াৰ লেভেল চোৱা নাই। যিটো কথা কয় ই যি টি বকে মানে। ये देखिए 1 आवर लाइव है टिकटॉक पे $356, इसका मतलब 25,000। ओके, और यूट्यूब में दिखाता हूँ, रुको। ये देखो $0.68, इसका मतलब 25 गाइस। टिकटॉक नंबर 1 है। চালা চুদ্দুৰ ভাই, ইমান সোপা যদি পইচা পাৱে, টিকটক যদি বেচতে হয়, পইচাবোৰ কি কৰিলি তই? হে, কি কৰিলি? কৰোণা টাইমত পইচা উলিয়াই দিব লাগে কেলা। গাইছ, ইয়াৰ লগত টাইম ৱেষ্ট নকৰি আগবাঢ়ো আমি নেক্সট ভিডিঅ'। এইজনো এজন টিকটকত চিনাকি মুখ বুলি ক'ব পাৰি, ৰাজ পাইন 111। हल्दी चंदन बाहुनी मसानुगा बहन के लंग, अरे मैंने अपनी जिंदगी में बहुत चूतिए घेरे, लेकिन ये मेरी सहन शक्ति के पार जा। চাওক গাইছ, এইবোৰ কৰি কৰি টিকটকাৰবোৰে পইচা ঘটে চাওক। গতিকে গাইছ, এতিয়া আমি আগবাঢ়ো আকৌ আমাৰ নেক্সট ভিডিঅ'লৈ। গাইছ, এইজনেই টিকটকাৰ যিজনে আৰু টিকটক নকৰোঁ বুলি কৈছিল। এটা ৰেকৰ্ডিং চাগে সকলোৱে শুনিছিলে। কিন্তু আকৌ মই এয়া কি দেখিছোঁ, নতুনকৈ আকৌ ভিডিঅ' আপলোড দিছে, আকৌ লিখি দিছে আপোনালোকৰ মৰম বিচাৰি বুলি। আমি এইটো ভিডিঅ' উপভোগ নকৰোঁ, কিন্তু ই কিয় ফেইল কৰিলে আপোনালোকে চাওক, এবাৰ চাওক। নগুটি শুনা না, টিকটক কৰিলেনো কি হয়? অ' গম পালো, তোমাৰ নিচিনাকৈ চাগে ফেইল কৰে। আকৌ নেক্সট টাইম ছোৱালী পতাই পতাই ফেইল নকৰিবা হা, বেয়া লাগে নহয়। কথাটো হয় বাৰু। কিতাপখনতনো কি লিখা আছে? নহয় মানে চোৱা, তোমাকতো আৰু অসমৰ মানুহে বেয়া পাইছেই লাহে লাহে, হয়নে? তুমি শ্বৰ্ট ফিল্ম বনাইছা ফেমাছ হ'বলৈ, হয়নে? স্তব্ধ হৈ ৰলা যে, একো নকলা কিয় প্ৰিন্স দা? কিবা এটা কোৱা না। কি কম আৰু, তুমি নিজে গম পাইছা মেট্ৰিক কথা ফেইল কৰিছো। ইমান অকমানি কথাটো ইমান ডাঙৰকে কৈছে, দেখিছা? কিনো আৰু পাগল। অৱশেষত আমি টিকটকৰ দীপক চাম্পিয়া 6 নামৰ এই ডান্সাৰজনৰ এটা ভিডিঅ' চাই আমি আমাৰ ভিডিঅ' সমাপ্ত কৰোঁ। ए समिता आगो समिता तुम्हें प्रेमी काजी इससे घंट चूतिया इंसान नहीं देखा मैंने आज तक। গাইছ, আজিৰ ভিডিঅ' ইমানতে অন্ত পৰিছে। আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে যদি আপোনালোকে মোক বেয়া পায় তেতিয়াহ'লে গালি পাৰিবলৈ নাপাহৰিব। গালি পাৰিলেও কিন্তু ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।